নমস্কাৰ লাৰ্ণ নিউ ইন আছামিজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত আমি ধ্ৰুৱবাদ সম্পৰ্কীয় অতি গুৰুত্বপূৰ্ণ কথা কেইটামান আলোচনা কৰিছিলোঁ আৰু সেই ধ্ৰুৱবাদ সম্পৰ্কীয় ভিডিঅ'টোৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেই ডেছক্ৰিপশ্যনত গৈ সেই লিংকটোৰ জৰিয়তে সেই ভিডিঅ'সমূহ চাব পাৰিব। লগতে অসমীয়া বিষয়ৰ বাবে নেটৰ প্ৰস্তুতিৰ অন্যান্য ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটোৰ ভিডিঅ'সমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো চেক কৰিব পাৰে, ভিজিট কৰিব পাৰে আৰু তাত মোৰ আটাইবোৰ ভিডিঅ' আপোনালোকে একেলগে পাব। আজি আমি আলোচনা কৰিবলৈ যত্ন কৰিম ৰমন্যাসবাদ অৰ্থাৎ ৰোমান্টিকতাবাদৰ বিষয়ে। কম বেছি পৰিমাণে আমি ৰোমান্টিক সাহিত্যৰ বিষয়ে বহুতে শুনিছোঁ আৰু পঢ়িছোঁ। কিন্তু এই ৰোমান্টিক শব্দটোৰ প্ৰথম উৎপত্তি সম্পৰ্কে আমি জানিব লাগিব। এই ৰোমান্টিক শব্দটোৰ প্ৰথম উৎপত্তি হৈছিল ফৰাচী ৰোমান্স শব্দৰ পৰা। মই পুনৰবাৰ কৈছোঁ, ৰোমান্টিক শব্দটোৰ উৎপত্তি হৈছিল ৰোমান্স শব্দৰ পৰা, যিটো ৰোমান্স শব্দ হৈছে মূলতঃ এক ফৰাচী শব্দ। ৰোমান্স শব্দটো আকৌ আহিছে ৰোমানা শব্দৰ পৰা, আচলতে ৰোম দেশৰ অৰ্থাৎ লেটিন ভাষাৰ পৰা অনুদিত কিছুমান কাহিনী ৰোমানা বুলি কোৱা হৈছিলে আৰু সেই ৰোমানাৰ পৰাই এসময়ত ৰোমান্স শব্দটোৰ উৎপত্তি হৈছিলে আৰু সেই ৰোমান্স শব্দটো মূলতঃ ফৰাচী ভাষাৰ। আৰু এই ৰোমান্স জাতীয় যিখিনি সাহিত্য আছে সেইখিনিও প্ৰথম জন্ম হৈছিলে দ্বাদশ শতিকাত ফৰাচীত। এই ৰোমান্সসমূহ প্ৰথমতে ছন্দত ৰচনা কৰা হৈছিলে, কিন্তু পৰৱৰ্তী সময়ত এইবোৰ গদ্যতো ৰচিত হ'বলৈ আৰম্ভ কৰে। এই ৰোমান্সসমূহ এক প্ৰকাৰৰ আচলতে কাল্পনিক আখ্যান বা কিছুমান কাহিনী, কাল্পনিক কাহিনী কিছুমান, য'ত বীৰত্বব্যঞ্জক, দুঃসাহসিক, উত্তেজনাপূৰ্ণ যুদ্ধ বিগ্ৰহ আদিৰ বিষয়ে লগতে প্ৰেমমূলক আৱেগ অনুভূতি কিছুমান জড়িত হৈ থাকে। মই যে এই ৰোমান্স সাহিত্যসমূহৰ বৈশিষ্ট্যসমূহৰ বিষয়ে ক'লোঁ বা মই আপোনালোকক উল্লেখ কৰিয়ে দিছোঁ পাঠটো, আপোনালোকে এই বৈশিষ্ট্যসমূহ কিন্তু এবাৰ চকু ফুৰাই যাব। এটা অতি গুৰুত্বপূৰ্ণ কথা, ডক্টৰ বাণীকান্ত কাকতিয়ে অসমীয়া মধ্যযুগৰ কবি ৰাম সৰস্বতী, আপোনালোকে শুনিছেই নাম, মহাভাৰতৰ এজন কবি বুলি কোৱা হয়। মহাভাৰতৰ কবি ৰাম সৰস্বতীৰ দ্বাৰা ৰচিত বধকাব্যসমূহক ৰোমান্সৰ লগত তুলনা কৰিছে। প্ৰশ্ন আহিব পাৰে যে কবি ৰাম সৰস্বতীৰ বধকাব্যসমূহক কোনে ৰোমান্স সাহিত্যৰ লগত তুলনা কৰিছে বা বধকাব্যসমূহক তলৰ কোনটো সাহিত্যৰ লগত তুলনা কৰা হৈছে, বা বাণীকান্ত কাকতিয়ে কোনখিনি সাহিত্যক, মধ্যযুগৰ অসমৰ কোনখিনি সাহিত্যক ৰোমান্স সাহিত্যৰ লগত তুলনা কৰিছে। গতিকে এটা শাৰীৰ পৰা তিনি ধৰণৰ প্ৰশ্ন উদ্ভৱ হ'ব পাৰে। গতিকে আপোনালোকে এই পাঠটো ভালকৈ চাব। ওপৰত মই উল্লেখ কৰিয়ে আহিছোঁ ইতিমধ্যে যে এই ৰোমান্স সাহিত্যখিনি প্ৰথমতে উদ্ভৱ হৈছিলে বা জন্ম হৈছিলে ফৰাচীত আৰু দ্বাদশ শতিকাত, প্ৰায় দ্বাদশ শতিকাত আৰম্ভ হোৱা এই ৰোমান্স সাহিত্যখিনিয়ে লাহে লাহে এই ধাৰাটো আহি সপ্তদশ শতিকা মানত ইংৰাজী ভাষাত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। আৰু আপোনালোকে বহুতে হয়তো শুনিছে 1798 খ্ৰীষ্টাব্দত ব্ৰিটিছ একাডেমীয়ে এই শব্দটোক স্বীকৃতি প্ৰদান কৰে। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন উদ্ভৱ হ'ব পাৰে। ব্ৰিটিছ একাডেমীয়ে ৰোমান্টিক শব্দটোক কেতিয়া স্বীকৃতি প্ৰদান কৰে, সেইটো হৈছে 1798 খ্ৰীষ্টাব্দত, অৰ্থাৎ 1798। এই সময়খিনিতে আচলতে ৱৰ্ডছৱৰ্থ আৰু কলৰিজ, আপোনালোকে এই নাম দুটাও শুনিছে, ৰোমান্টিক সাহিত্যৰ ক্ষেত্ৰত দুজন বিখ্যাত সাহিত্যিক বা কবি, তেখেতসকলে যুটীয়াভাৱে দ্য লিৰিকেল বেলাডছ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে আৰু সেই গ্ৰন্থখনো 1798 খ্ৰীষ্টাব্দত প্ৰকাশ কৰা হয় যদিও বহু ক্ষেত্ৰত কিন্তু বহু স্থানত 1800 চনতো এইখন প্ৰকাশ কৰা হয়। এইটোৰ পৰাও দুই এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উদ্ভৱ হ'ব পাৰে, আপোনালোকে নোট কৰি যাব। এই সপ্তদশ শতিকাত যেতিয়া ৰোমান্টিক শব্দটো ইংৰাজী ভাষাত প্ৰৱেশ কৰিলে, 1798 খ্ৰীষ্টাব্দত স্বীকৃতি দিলে আৰু তাৰপাছত সেই সময়খিনিতে দ্য লিৰিকেল বেলাডছখন প্ৰকাশিত হ'ল। এই গোটেই সময়খিনিক আচলতে ইংৰাজ সাহিত্যিকসকলে ৰোমান্টিক এজ বা ৰোমান্টিক যুগ বুলি চিহ্নিত কৰিছে। কেতিয়াবা এইটোৰ পৰা প্ৰশ্ন আহিব পাৰে
তাৰ পিছত এটা অতি গুৰুত্বপূৰ্ণ কথা হৈছে ভাৰতীয় ভাষাসমূহৰ ভিতৰত বঙলা ভাষাত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰোমান্টিচিজমৰ প্ৰতিশব্দ হিচাপে কল্পপন্থা শব্দটি ব্যৱহাৰ কৰিছিলে। ইতিমধ্যে আমি আগৰ ভিডিঅ' এটাত পাইছোঁ যে ধ্ৰুৱবাদ সম্পৰ্কে ধ্ৰুৱবাদৰ প্ৰতিশব্দ হিচাপে ৰবীন্দ্ৰনাথ ঠাকুৰে ধ্ৰুপদ পন্থা নামৰ এটা শব্দৰ পোষকতা কৰিছিলে। আনহাতে ৰমন্যাসবাদৰ ক্ষেত্ৰত তেওঁ প্ৰতিশব্দ হিচাপে কল্পপন্থা শব্দটো সৃষ্টি কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত এই শব্দটো তেওঁ নিজৰে পচন্দ নোহোৱাভাৱে তেওঁ প্ৰচলন কৰিবলৈ বা ব্যৱহাৰ কৰিবলৈ এৰি দিছিল, কিন্তু ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। অসমীয়াত ৰোমান্টিক শব্দৰ পৰিভাষা হিচাপে আমি সচৰাচৰ নবন্যাস শব্দটি ব্যৱহাৰ কৰোঁ। আকৌ মহেন্দ্ৰ বৰাদেৱে ৰোমান্টিক শব্দটোৰ এটা পৰিভাষা হিচাপে ৰমন্যাস শব্দটি ব্যৱহাৰ কৰিছে। মই পুনৰবাৰ কৈছোঁ, মহেন্দ্ৰ বৰাদেৱে ৰোমান্টিক শব্দটোৰ পৰিভাষা হিচাপে ৰমন্যাস শব্দটো ব্যৱহাৰ কৰিছে আৰু তেওঁ এখন ৰমন্যাসবাদ নামৰ গ্ৰন্থও ৰচনা কৰিছে। এই প্ৰশ্নবোৰ আগতেও বহুতবাৰ আহিছে, আপোনালোকে হয়তো আগৰ প্ৰশ্নবোৰ কৰিছিলে ইতিমধ্যে গম পাইছে। আকৌ হিন্দী ভাষাত ৰোমান্টিকক কোৱা হয় স্বচ্ছন্দবাদ। গতিকে এইখিনি হৈছে ৰমন্যাসবাদ বা ৰোমান্টিক শব্দটোৰ সাহিত্যত এই শব্দটোৰ বিভিন্ন পৰিভাষা, বিভিন্ন ভাষাত বিভিন্ন পৰিভাষা। ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে লিৰিকেল বেলাডছ যেতিয়া প্ৰকাশ হৈছিলে সেই সময়ৰ পৰা আচলতে ইংৰাজী সাহিত্যত ৰোমান্টিক যুগটো আৰম্ভ হোৱা বুলি কোৱা হয় আৰু সেই সময়খিনিৰ পৰা ছাৰ ৱাল্টাৰ স্কটৰ মৃত্যুলৈকে মোটামুটি ৩৪ বছৰ কাল ইংৰাজী সাহিত্যত ৰোমান্টিক এজ বা ৰোমান্টিক যুগ বুলি ধৰা হয়। বহুতে আকৌ এই যুগটোক ৰোমান্টিক ৰিভাইভেল বুলিও অভিহিত কৰে আৰু অন্য বহু লোকৰ মতে ৰোমান্টিক যুগটো হ'ল এলিজাবেথীয় যুগ, কাৰণ ইংলেণ্ডত এই ৰোমান্টিক ধাৰাটোৰ প্ৰথম সূত্ৰপাত হৈছিলে এলিজাবেথীয় যুগত, অৰ্থাৎ ৪ৰ্থ শতিকাত এলিজাবেথীয় যুগত এইখিনি আৰম্ভ হোৱাৰ পিছত যেতিয়া ১৭৯৮ চনত পুনৰ ৰোমান্টিক যুগৰ এটা উত্থান হ'ল, সেই সময়ত ইয়াক ৰোমান্টিক ৰিভাইভেল বুলি, অৰ্থাৎ ৰোমান্টিকতাৰ পুনৰ জাগৰণ বুলি কোৱাটো বহুতে যুক্তিসংগত বুলি মানি ল'লে। গতিকে এই ধৰণে ৰোমান্টিকতাবাদক বিভিন্ন ধৰণে বিভিন্ন সাহিত্যই স্বীকৃতি দিছে। ইতিমধ্যে মই কৈ আহিছোঁৱেই, ৱৰ্ডছৱৰ্থ আৰু কলৰিজে লিৰিকেল বেলাডছখন উলিয়াইছিল আৰু তেতিয়াৰ পৰাই ৰোমান্টিকতাৰ ধাৰাটো আৰম্ভ হৈছিলে ইংৰাজী সাহিত্যত। কিন্তু সেইসকল লোকৰ বাহিৰেও আৰু কেইজনমান ৰোমান্টিক আদৰ্শৰে সাহিত্য লিখা ব্যক্তি হৈছে বাইৰন, কিটছ, শেলী আদি ৰোমান্টিক কবিসকল, যিসকলৰ ওপৰত ফৰাচী বিপ্লৱৰ প্ৰভাৱ যথেষ্ট পৰিমাণে দেখা যায়। আপোনালোকক প্ৰশ্ন আহিব পাৰে যে তলৰ কোনজন ৰোমান্টিক ভাৱধাৰাৰে সাহিত্য ৰচনা কৰা ব্যক্তি, গতিকে মই আপোনালোকক এই নামকেইটা উল্লেখ কৰি দিছোঁ। ৰমন্যাসবাদ সম্পৰ্কে আৰু কেইটামান জানিবলগীয়া কথা আছে। ইয়াৰ সংজ্ঞা আৰু ৰমন্যাসবাদৰ সৈতে ধ্ৰুৱবাদৰ পাৰ্থক্য খুব গুৰুত্বপূৰ্ণ কেইটামান কথা আছে। মই এই ভিডিঅ'টো দীঘলীয়া নকৰোঁ, মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক স্পষ্টভাৱে বুজাই দিম। চাই থাকিব লাৰ্ণ নিউ ইন আছামিজ। থেংক ইউ।